Hey guys, কি খবৰ আপোনালোকৰ? আজি ঘৰত থাকি বৰিং হৈ গ'লো। সেইকাৰণে অলপ ওলাই আহিলোঁ আৰু অলপ ওলাই আহিব মন গ'ল। সদায়নো কিমান ঘৰত সোমাই থাকিম। লগৰ এটাক ফোন কৰিলোঁ, বোলো ব'ল অলপ ওলাই যাওঁ যদি। সি ক'লে ব'ল নহ'লে, গতিকে তাৰ লগতে আহিলোঁ। সি কৈছে যে ভাল লোকেশ্যন এটা আছে, ব'ল তাতে গৈ অলপ টাইম পাছ কৰি আহিম। নাজানো কেনেকুৱা লোকেশ্যনটো কি, সি লৈ আহিলে গতিকে আহিছোঁ। আৰু আহিছোঁ যদি আপোনালোকো দেখাম বুলি ভাবিছোঁ লোকেশ্যনটো। গতিকে আপোনালোকে মোৰ ভিডিঅ'ৰ লগত জড়িত হৈ থাকক, নিজেও চাওঁ কিনো ঠাইডোখৰ আৰু আপোনালোকেও দেখাব চেষ্টা কৰোঁ। বৰ বিশেষ খাচ নহয় যদিও কিছু একেবাৰে অৰ্ডিনাৰীও নহয়, ভাল লাগে ঠাইডোখৰ। গতিকে আপোনালোকেও দেখাওঁ। বা দেখোঁ এইপিনে পানী কি ধুনীয়াকৈ পৰি আছে, ভাল লাগিছে প্লেচটো। অ' মাই গড, ভাল লাগিছে কিন্তু দেই। মই আপোনালোকক দেখাই আছোঁ, পানী চাউণ্ড শুনক। আৰু এইপিনে এখন কপিলি হ'বনে কলঙে হ'বনে নদীয়ে হ'ব বাৰু, যিয়ে নহওক তথাপি এখন মোৰ অনুমান কপিলি হ'ব লাগে। চমে এখন কপিলি হ'ব নেকি বাৰু? কলং ন? বাৰু দিয়া, কলংখন এখন কলং আছে। বা ইয়াত জাল বহুত আছে দেখোন। মানে কোন ৰহা? বাৰু দিয়া, জাল ধেৰ আছে। আপোনালোকক দেখাওঁ, ময়ো চাওঁ। বাপৰে বা, বহুত জাল আছে। এইডোখৰ চাওক পানী কেনেকৈ পৰি আছে বে। ভাল লাগিছে কিন্তু দেই। Hey guys, look at this. পানী কেনেকৈ পৰিছে চাওক। পানী পৰি ক'লৈ গৈ আছে চাওঁ। পানীটো এইফালেদি গৈ আছে যেন পাইছোঁ। বা পানীটো টাৰ্ণিং লৈ গৈছে দেই। মোৰ লগতে পানী দি ধৰি আছে ধুনীয়াকৈ। বা মজা নে? বাৰু দিয়া, এইডোখৰত ধুই এইডোখৰত ধুই slow. কেনেকুৱা বলা? মজা নে? লাহে লাহে বলা। মোবাইলে পানী নামিছা। পেন ভিজি গ'ল। ইমান কাৰেণ্ট নে?
শিল না কণ্টিনিউ পানী গৈ থাকে গোটেই গা শেষ বৰবাদ তাৰ ভাল লাগিছে এনজয় 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 নেচাৰেল বিউটি বে চাওক কিলত কিমান খেলা লাগি আছে চাওক কিলত যদি কেনেবাকৈ ভৰি পৰে পিছলি যাবই লাগিব অৱস্থা শিলটো আকৌ এবাৰ দেখাই দিয়া কিমান পিছল চাওক চাওক এই যে কি খেলা আছে এই যে কি পিছল বাপৰে বাপ বহুত পিছল হয় Hey guys, লগতে লগ ধৰাৰ কাৰণে আহিলোঁ ইয়াত জেগাডোখৰত মই এতিয়া ওপৰলৈ উঠি আহিব পৰা নাই ৰ'ব 1 মিনিট লগ ধৰাৰ কাৰণে আহিলোঁ কিন্তু আহি দেখিলোঁ যে জেগাটো ইমান বেয়া নালাগে তথাপিও মন ভাল লাগি থকা নাছিল অলপ এনজয় কৰি দিলোঁ পানীত পৰিলোঁ যদিও পানীত পৰাটো অনুভৱ হোৱা নাই জাষ্ট চাওক ভাল লাগিছে কিবা এটা সঁচাকৈ এখন কলং আছে গতিকে ভিডিঅ'টো আপোনালোকক দেখালোঁ অলপ নিজেও এনজয় কৰিলোঁ আপোনালোকক অলপ এনজয় কৰাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকক দেখাই আছোঁ চাওক কি সুন্দৰকৈ পানী পৰি আছে কি সুন্দৰকৈ পানী পৰি আছে চাওক আপোনালোকক দেখাই আছোঁ মই বাৰিষা দিনত নহয় এতিয়া পানী প্ৰায় শুকাইছে পানী শুকোৱাৰ পিছতো যে ইমান স্পীডত পানী এটা পৰি আছে দেখি ভাল লাগিছে কিবা এটা এইখন কি জেগা কি ঠাই একো নাজানো খালি আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় 15-20 কিলোমিটাৰমান দূৰত হ'ব লগতে কোৱাৰ কাৰণে আহি গ'লোঁ আৰু সঁচাকৈ কিবা এটা ভাল লাগিল আপোনালোককো দেখালোঁ যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক এটা কৰিব আৰু লাইক নকৰিলেও কমেণ্ট এটা বিশেষকৈ কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাগে বুলি আপোনালোকে ভাবিছে বা অনুভৱ হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যদিহে ছাবস্ক্ৰাইব কৰি দিব লাগে বুলি অনুভৱ হোৱা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নালাগে আৰু ছাবস্ক্ৰাইব নকৰিলেও ভিডিঅ'বোৰ চাই থাকিব যিদিনা আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ মন যাব সেইদিনা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'বোৰৰ সৈতে জড়িত হৈ থাকিব ধন্যবাদ